So hey guys, myself Devras Talukdar. মই হয় অসমীয়া ল'ৰা। মই হৈছোঁ মোৰ যে ঘৰখন হৈছে আসাম তিনিচুকীয়া চিটি। চ' মই নিজৰ লাইফটো শ্বেয়াৰ কৰিব বিচাৰোঁ আপোনাৰ চবৰ লগত। চ' প্লিজ মোৰ যদি ভিডিঅ'টো যদি আপোনালোকে ভাল পায়, দিছ ইজ মাই ফাৰ্ষ্ট ব্লগ, তে লাইক কৰিব। আৰু যদি মোৰ লাইফটো সদায় আপোনালোকে চাব বিচাৰে তেতিয়া ছাবস্ক্ৰাইব কৰক। চ' মোৰ মেট্ৰিক এক্সাম শেষ হ'ল। মই এতিয়া 17 ইয়াৰ্ছ হয়। মোৰ মেট্ৰিক এক্সাম শেষ হোৱাৰ কাৰণে মই কাইলৈ মোৰ আইতাৰ ঘৰত যাম তিনিচুকীয়াৰ পৰা যোৰহাট। চ' কাইলৈ মই অকলে ট্ৰেভেল কৰিম বাছৰ পৰা। চ' মই সেইকাৰণে ব্লগ এটা বনাব বিচাৰোঁ। চ' মই কি ফোন দি আপোনালোকক ব্লগ দেখাম এইটো মই দেখাই দিছোঁ। মই ব্লগ কৰিছোঁ iPhone 13, যোনটো মোৰ মায়ে মোক গিফ্ট দিছে। চ' প্ৰথমতে এতিয়া কাপোৰ চাপোৰ পেকিং কৰোঁ। মই কাইলৈ লৈ যাবৰ কাৰণে ইমানগাল কাপোৰ লৈ ল'লোঁ। বহুতখিনি এতিয়া মায়ে মোক জাপি পেলাই তাত ভৰাই দিব। চাৰ্ট কি স্পৰ্টিং লৈ ল'লোঁ। গাইজ কাইলৈ ৰাতিপুৱা 6টা বজাত মোৰ বাছ আছে। চ' মই কাইলৈ উঠি পেলাই ব্লগটো ষ্টাৰ্ট কৰিম। চ' এতিয়া কাৰণে বাই। চ' এই গাইজ গুড মৰ্ণিং। মই এতিয়া শুই উঠিছোঁ। এতিয়া হৈছে টাইম 5টা বাজিবলৈ 10 মিনিট আছে মাত্ৰ। আৰু মোৰ 6টা বজাত বাছ আছে যোৰহাটৰ কাৰণে। আজি হয় 30 মাৰ্চ আৰু মই যোৰহাট যাম অলপ দেৰি পিছত। চ' প্ৰথমতে মই ফ্ৰেছ হৈ পেলাই ৰেডি হৈ পেলাই আপোনালোকক লগ পাইছোঁ। গাইজ মই হৈ গ'লোঁ ৰেডি। চ' এতিয়া টাইম হৈছে 5:20। এইটো হয় মোৰ লুকছ, এটা জগাৰ্ছ আৰু এটা শ্বাৰ্ট। আৰু তলত মই এটা পুতলি লৈ লৈছোঁ। কি মায়ে মোক এয়া কৰ্ণফ্লেক্স দিছিলে অলপ খাই যাবলৈ। চাৰ্জাৰটো ভৰাব আছে ফোনৰ। পিছত লগ পাম আপোনালোকক চবকে। বাছ এইটো মোৰ বেগ, এইটো বেগ আৰু এইটো ডাঙৰ বেগটো। চ' মই অলপ দেৰি পিছত আপোনালোকক লগ পাইছোঁ খাই মেলি পাইছোঁ। মই সঁচাকৈ কওঁ নহয়, মোৰ দেউতাৰ মোক অকলে পঠিয়াবলৈ একদম মন নাই। তেওঁ বহুত ভয় লাগিছে আৰু কৈছে কি তই জল্দি আহি যাবি এসপ্তাহ ভিতৰত। মই কৈছোঁ না, মই বিহু আগে নাযাওঁ, মই একেবাৰে বিহু পিছতে আহিম। বিকজ কাৰণটো হৈছে কি মোৰ বা পঢ়ি আছে শ্বিলঙত, BA কৰি আছে। চ' ডেটছ ৱাই মই ঘৰখনত অকলে চাম। মোৰ দেউতাই মোক পঠিয়াবলৈ অলপ ভয় কৰি আছিলে। তো মই যোৱাটো যামেই। মোৰ মেট্ৰিক এক্সাম শেষ হ'ল কাৰণে মই ইমান দিন ঘৰটোতো এনেই বহি থাকিব নোৱাৰোঁ। আৰু দেউতাইতো মোক ফুৰাব নিদিয়ে, সেইকাৰণে মই যামেই। আৰু মই ব্লগ কৰোঁতে মোৰ মা আহি গ'লগৈ ইয়াত। মই চবতকৈ বেছি মিছ কৰিম তোমাক মিকি। এইটো হয় মোৰ পেট ডগ মিকি। কি হ'ল মিকিটো? মিকিক মিছ কৰিম বুলি কৈছোঁ। আকৌ ই ফোনটোৰ পৰা বহুত ভয় কৰে, সেইকাৰণে ই দূৰ গুচি যায়। গাইজ মই ব্লেক ল'লোঁ। মই ইয়াতে ৰখি গৈছে। দেউতাই চাটাৰ খুলিব গৈছে। এইখনে আমাৰ গাড়ী আৰ্টিগা। এইটো আমাৰ পুৰণা ঘৰ আছিলে, এতিয়া ভাড়া ঘৰ হৈ গ'ল। জিপচিখন আমাৰ নহয়, আমাৰ ডক্টৰ আংকলৰ হয়। ইয়াত এটা ডক্টৰ এটা আছে এনিমেল কেয়াৰৰ, সেইখন তাৰে জিপচি হয় এখন। আমাৰ গাড়ীখন এইখন হয়। আৰু সেইটো মোৰ বৰ্তাৰ ঘৰ, এইটো মোৰ আইতাৰ ঘৰ হয়। চ' এতিয়া যাওঁ আৰু গাইজ মই এতিয়া ৰখি আছোঁ বাছখনৰ কাৰণে। বাছখন আহিব এইপিনৰ পৰা আৰু যোৰহাট আছে এইপিনে। সেইটো হয় আমাৰ ঘৰ। মই ঘৰটো আপোনালোকক দিয়া আছোঁ। এইখন হয় আমাৰ মাৰ্কেট, মোৰ পাপাৰ মাৰ্কেট, তালুকদাৰ মাৰ্কেট। মোৰ বাছখন আহি গৈছে। তো মই এতিয়া ব্লগ বনাব নোৱাৰিম, তেতিয়াও অলপ সৰু ক্লিপবোৰ দেখাম আৰু। তো এতিয়া মই ৰাখিছোঁ, বাই বাই। গাইজ এয়া মোৰ ভণ্টি হয়। মই পাই গ'লোঁ যোৰহাট। আৰু চৰি মই বাছত একো এটা ভিডিঅ' কৰিব নোৱাৰিলোঁ, কেলৈ কি দাদাজনে ক'লে কি তোমাৰ ফোনটো পৰি যাব পাৰে, ইমান ধুনীয়া ফোনটো। এটা স্পীকাৰ কিয় লগাইছ এতিয়া? গাইজ ফাইনেলি মই পালোঁগৈ। অলম'ষ্ট 4 hours 30 minutes লাগি গ'লগৈ। এয়া মোৰ সৰু ভণ্টি হয়। তো গান লগালিও নে? এইটো স্পীকাৰ মই নিজৰ ভণ্টিৰ কাৰণে লৈ আনিছিলোঁ তিনিচুকীয়াৰ পৰা। তো প্ৰথমতে মই এতিয়া ফ্ৰেছ হৈ আহোঁ, তাৰপিছত লগ পাইছোঁ গাইজ। মই এতিয়া অলপ বাহিৰলৈ ওলাই আহিছোঁ নিজৰ ভণ্টিৰ লগত। বাহিৰেও আছে। এই তোৰ কুকুৰটো বাহিৰত ওলাই আহিল। হওক দে থাক, এইটো মোৰ মাহীহঁতৰ ঘৰ। মই এতিয়া অলপ ফুৰি আহোঁ বুলি ভাবিছোঁ মোৰ ভণ্টিৰ লগতে। মোৰ যোৰহাট আহিলেই সদায় বহুত ভাল লাগে। চব একদম গোটেই গাঁৱৰ টাইপৰ এৰিয়া। গাইজ আমি অলপ এই ঘৰৰ পিছফালে এৰিয়াখনলৈ আহিলোঁ। এইটো ৰাস্তা অলপ চুনচান টাইপৰ হয়, ভাল লাগে আৰু এইপিনে একো নহয়, পথাৰ আছে অলপ আগত যায়। মই আপোনালোকক দেখাই আছোঁ কেনেকুৱা এৰিয়াটো। জেগাটো পৰা ইমান ধুনীয়া। যোৰহাটলৈ আহিলে এইবোৰ ভাল পথাৰ গোটেইখন চাব পাৰোঁ। আমাৰ যে তিনিচুকীয়াত এনেকুৱা টাইপৰ জেগা নায়েই। ইয়াত ঘৰ কেতিয়াবা বনাব ধৰিল?
বল দেখি এইপিনে প্ৰণামী বল চাবি লাহে দিন না এই ব্লগটো আমাৰ বাহঁতে চালে কেনেকুৱা ৰিয়েকশ্যন হ'ব গৰু পোৱালি এটা চৰি আছে কুলিমাত শুনিছে নে কুলিমাত আছে এই পিনে পৰা আহিছে কুলিমানে ভিতৰি এইপিনে শ্মশান আছে যিয়ে নহয় মোৰ মুখখন আৰু ভালকে নুখোত আৰু কি হ'ল ছাৰ মোৰ চৰি গাইজ মই এতিয়ালৈকে আপোনালোক কোৱা নাই কি মোৰ এই জেগাটুকুৰা বাইপাছৰ পিনে যোৰহাট বাইপাছ মোৰ মহা আৰু মোৰ মাহীহঁতৰ ঘৰ বাইপাছৰ পিনে আছে আহিব ভাত এসাঁজ খাই যাব আৰে দিছয়নগৰ বুলি কয় এই জেগাটুকুৰা দিছয়নগৰ মুঝকো দিছয়নগৰ গাইজ মোৰ এতিয়া মোৰ মাহীয়ে মোক ফোন কৰি কৈছে কি তহঁতি জল্দি ঘৰলৈ গুচি আহ মহাই আমাক বিচাৰি আছে বহুত ভাল লাগে আপোনাৰ বহুত চাইলেণ্ট আৰু নেচাৰৰ পিনে থাকি পেলাই বহুত ভাল লাগে মেইন বস্তু ৰাতিপুৱাই যিমানহে ভাল লাগে কিন্তু ৰাতি বহুত ভয় লাগে গাইজ ৰাতি আৰু ভুটীয়া টাইপৰ অলপ এৰিয়া জ্বৰো হৈ যায় কিন্তু ইয়াত থাকি চ' গাইজ মই এতিয়া অলপ ফুৰি আহোঁগৈ মোৰ কাজিন ভণ্টি আৰু মোৰ ৰিলেটিভ মাহী আৰু মহাৰ লগত গাড়ীত অলপ ফুৰি আহোঁ চ' এইটো হয় মোৰ আউটফিট পেণ্ট জৰ্ডান 4 মই এইটো কাৰ্গো পেণ্ট আৰু এইটো টি চাৰ্ট পিন্ধিছোঁ লগত এটা সুবদেশীৰ এটা ৱাচ চ' বাহিৰত যাওঁ তাৰপিছত ব্লগটো আকৌ ষ্টাৰ্ট কৰোঁ চ' গাইজ এইখন হয় মোৰ মহাৰ গাড়ী গ্ৰেণ্ড আইটেম স্পৰ্টছ মই ইয়াত ৰখি আছোঁ বাহিৰত মোৰ মাহীৰ কাৰণে মোৰ ভণ্টি আহি গ'ল বিকজ একচুৱেলি মই নিজৰ ভণ্টিৰ কিতাপ অলপ কপি বুকছ ল'বলৈ যাওঁ নিউ ছেশ্যনৰ ক্লাছ 7ৰ চ' আমি চবে অলপ বাহিৰত ফুৰিও আহিম চ' ব্লগটো আকৌ কণ্টিনিউ কৰিম চব আহি লওক প্ৰথমতে চব বহিলে নাই বহা মই ওপৰত আছো কমত আহিছোঁ তেল ভৰাবৰ কাৰণে এতিয়া গাইছ আমি গৈ আছোঁ এতিয়া মোৰ মাহীয়ে পইচা ওলাবলৈ চ' অলপ দেৰি পিছত এয়া মোৰ ভণ্টি বাই গ'লে মোৰ মাহীয়ে এতিয়া পইচা ওলাই অলপ দেৰি পিছত আকৌ এটিএমৰ পৰা ওলাই আমি অলপ শ্বপিং কৰিবলৈ যাম তাৰপিছত অলপ কিবা খাবলৈ যাম তাৰপিছত আকৌ ঘৰ গাইছ মই আৰু মোৰ ভণ্টি এতিয়া বহি আছোঁ ৰাচনৰ দোকানত মোৰ মাহীয়ে এতিয়া ৰাচনৰ বস্তু লৈ আছে চলিব তোৰে একচুৱেলি ময়ো খাই আছোঁ গাইছ ত' গাইছ আমি এতিয়া ঘৰ আহি পাই গ'লোহি ফুৰি মেলি পেলাই আৰু আজি ব্লগটো ইমানলৈকে আছিলে মই এণ্ড কৰিছোঁ যদি আপুনি মোৰ লাইফৰ ফাৰ্ষ্ট ব্লগটো পচন্দ কৰিছে তেন প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এটা ভাল চাই কমেণ্ট কৰি দিব আৰু যদি মোৰ লাইফৰ এনেকৈ ব্লগছবোৰ চাব বিচাৰে তেন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক দেৱৰাজ তালুকদাৰ চ' টেক কেয়াৰ বাই বাই